এই ফুলৰ গাৰ্ডেনখন আমাৰ পুবি মামীয়ে কৰা সব কি ধুনীয়া লাগিছে দেখিবলৈ। ইয়াত বিভিন্ন ধৰণৰ চিজন ফ্লাৱাৰ, নাৰ্জি ফুল, গোলাপ ফুল, বগেনভিলিয়া আৰু মন নজনা বহুতো ফুল আছে। মামী খুব ভাল পায় ফুলৰ গাৰ্ডেনিং কৰি। সব কি ধুনীয়া লাগিছে, চিজন ফ্লাৱাৰখিনি সব কি ধুনীয়া লাগিছে দেখিবলৈ। এইখিনি চিজন ফ্লাৱাৰ খুব বৰষুণ দিছিলে বুলি কৈছিল মামীয়ে, কিন্তু এইখিনি ফুল মৰহি যোৱা নাই। বৰষুণ দিছিলে যদিও, কিন্তু নাৰ্জি ফুলখিনি বোলে মৰহি গ'ল। কিন্তু আমি আগতে ভিডিঅ' এটা কৰি থৈছিলে। হেল্ল' ফ্ৰেণ্ডছ, সৰ্বপ্ৰথমে আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। ভোলানাথে যাতে আপোনালোকৰ সকলোৰে মনৰ আশাবোৰ পূৰ্ণ কৰে, আপোনালোকে যি বিচাৰে সেয়াই পায়। আৰু এতিয়া মই ধুনীয়াকৈ ড্ৰেছ পাতি কৰি ৰেডি হৈ আছোঁ। মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, যোৰহাটলৈ। আজি তাত শিৱ পূজা পাতিছে, বছৰেকীয়া শিৱ পূজা শিৱৰাত্ৰিৰ দিনাখনে পাতে। সেই আমি প্ৰত্যেক বছৰে তাতে যাওঁ। শিৱসাগৰ আমি যোৰহাটলৈ যাওঁ শিৱৰাত্ৰিত সদায়। আমি এতিয়া তেল ভৰাইছোঁ পেট্ৰল পাম্পত। আমি এতিয়া যোৰহাটলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ লগত ওলাইছে মহা। আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে সকলোৱে। মহা হাই কৈ দিয়ে। হাইছে নকয়, মহাই বোলে গাড়ী চলাইছে দেই, মুখৰ ভিতৰতে ক'লে, মই শুনি কি কওঁ। আমি যোৰহাটলৈ যোৱা আগতে ওচৰৰে ভৈৰৱ মন্দিৰ এটালৈ গৈছিলোঁ। যিহেতু সময় বহুত দেৰিকৈ মিলিছিলে পূজাৰ, 2:30 নে 2টামান মিলিছিলে। আমি পিছদিনাখন আহি চাকি জ্বলাব নাপাম কাৰণে যোৱা দিনাখনেই চাকি জ্বলাই গৈছিলোঁ বেলপাত ফুল দি। তাৰে কিছু ভিডিঅ'ৰ অংশ। আৰু এতিয়া আমি যোৰহাটলৈ গৈ আছোঁ। এয়া আমি নামটি হৈ গৈছোঁ যোৰহাটলৈ। অকণমান যিহেতু ভিতৰুৱা ৰাস্তা, গাঁৱৰ পৰিৱেশ, এই গছ গছনি পুৰা গ্ৰীণ হৈ থাকে। এনেও অসমৰ পৰিৱেশ এনেও বহুত গ্ৰীণ, খুবেই ভাল লাগে অসমৰ পৰিৱেশ, প্ৰাকৃতিক যিটো দৃশ্য চব কি ধুনীয়া লাগিছে। আমাৰ মামাহঁতৰ ঘৰ। মই এতিয়া চাকি ধুইছোঁ চাকি জ্বলাবৰ বাবে। পূজা বহিছে এয়া। আৰু মামীয়ে ময়ে মিলি দুয়োগৰাকীয়ে চাকি জ্বলাইছোঁ। আমি নিজৰ চাকিও জ্বলাইছোঁ আৰু বেলেগে দি থৈ যোৱা চাকিও জ্বলাইছোঁ। পিছত উচৰ্গা কৰি দিব চাকিখিনি। আমাৰ মামীয়ে এতিয়া চাকি দিছে। মই সকলোকে চিনাকি কৰাই দিছো। এয়া আমাৰ ডাঙৰ মামী, সৰু মামী, এয়া বৰমা, এয়া খুৰী আৰু এয়া জেঠাই, আৰু আমাৰ এয়া মিচকাত। এয়া জিনি মামী আজি আমাৰ জিনি মামীয়ে বৰণ দিছে। ৰাতিপুৱাৰ পৰা ব্ৰত ৰাখিছে, একোৱেই খোৱা নাই। বৰণ দিয়া মানুহ থাকি কিবা কব নি?
কিন্তু কম ক'বলৈ নাই শিৱৰাত্ৰি বুলি শিৱৰাত্ৰি আৰু সকলোৰে মংগল কামনা কৰিছোঁ। প্ৰভু সমাজে সমৰ্পণ কৰি সেৱা ভাগি অৰ্চন কৰিছে। বিশেষ মনৰ বাঞ্ছা যি আছে সৎ বাঞ্ছা সিদ্ধি কৰে শিৱই আশুতো ভোলানাথৰ দেৱালী শিৱ পূজাৰ কাৰণে খানা বনোৱা হৈছে আজি শিৱৰাত্ৰি। দাদা আজি কি বনিছে? আজি লাবৰা পাপৰ খিচিৰি বেঙেনা ফ্ৰাই। আচ্ছা আজি খিচিৰি হ'ব মানে? ভাজি বনালো। ভাজি ৰেডিয়ে হৈ গ'ল, খিচিৰি এতিয়াও ৰেডি হ'বলৈ বাকী আছে। আৰু আমি কৰিলো ভিডিঅ' আমাৰ মহা একদম ৰেডি হৈ পেলাই আজি ৰেডি শিৱৰাত্ৰি পূজালৈ অলপ চলপ। এতিয়া শিৱৰাত্ৰি পূজাৰ খানা চলি আছে, খিচিৰি খাই আছে। আমাৰ মামাহঁতে আজি নতুন গাড়ী ল'লে i20 নতুন মডেলটো, এই আপোনালোককো দেখুৱাওঁ। এইখন হৈছে মামাহঁতৰ নতুন গাড়ী i20 স্পৰ্টছ কাৰ। কালাৰটো হৈছে হোৱাইট, কি ধুনীয়া লাগিছে চব হোৱাইট কালাৰটো, গ্ৰীণো ওপৰত আছে আৰু ভাল লাগিছে দেখিবলৈ। i20 স্পৰ্টছ এইখন i20 নিউ কাৰ, ধুনীয়া লাগিছে। চাওঁ মিচকা অকণ বহি দিয়া। এখন বাহিৰৰ পাৰ্ট ভিতৰৰ পিছৰ চিটটো এইটো কি বুলি কয়? এইটো হৈছে ছানগ্লাছ হোল্ডাৰ। তাৰপিছত বাকী এখন মেনুৱেলখন কি? এখন কি মেনুৱেল? ইনফৰটেইনমেণ্ট চিষ্টেম। ইনফৰটেইনমেণ্ট চিষ্টেম ইয়াতে ধৰক ইয়াত ডিসপ্লে হ'ব বেক গিয়াৰ লগালে। মোৰ মুখতে ফুটানে মহায়ে কৈছে। আৰু এইকেইটা এসি ভেন্টিলেশন, এসি ভেন্ট এইকেইটা। আৰু ডিসপ্লে আছে, ইয়াত মনিটৰ, ইয়াত ডিসপ্লে হ'ব গোটে এখন মনিটৰ ডিসপ্লে কিলোমিটাৰ পৰা হেৰিলৈকে। ইয়াত ব্ৰেক, ইয়াত দুটা এয়াৰবেগ আছে, এইটো এয়াৰবেগ, এইটো এয়াৰবেগ, 2 এয়াৰবেগছ, ফ্ৰণ্ট এয়াৰবেগ দুটা আছে। আচ্ছা ইয়াতে 12 ভোল্ট সকেট আছে, USB পোৰ্ট আছে। ইয়াৰ বেক স্পেচটো যথেষ্ট আছে, আমি আৰামছে 4জন মানুহ ইয়াত আৰামছে বহি যাব পাৰোঁ। ভাল, বৰ ধুনীয়া লাগিছে। আৰু ইয়াৰ স্পেচটো ভাল দেই, আৰামছে বহিব পাৰি। এইটো ফ্ৰণ্টৰ ইয়াত এচি আছে, ইয়াতো ফোন ৰাখিব পৰা হেৰি আছে, USB চাৰ্জাৰ আছে, এচি ভেণ্ট আছে, বেক পকেট আছে, এইটো লাইট আছে। আৰু সাউণ্ড বক্স কেইটা ইয়াৰ জানো ক'ত আছে? কোট হুক, এইটো কোট হুক, কোটৰ হুক, ঠিক আছে। সাউণ্ড বক্স ইয়াত সাউণ্ড বক্স কেইটা ইয়াত আছে। এই সিটৰ হেৰিত আছে, কেইটা দৰ্জাৰ লগত লাগি, ডোৰৰ লগত লাগি আছে। বৰ্ডখন ডাঙৰ আছে, কিমান জানো এখন ইয়াত বেকত লাইট এটা আছে আৰু ফ্ৰণ্টত দুটা লাইট আছে, সৰু সৰু, ইমান মিনিম সৰু সৰু দুটা লাইট আছে। সাফিচিয়েণ্ট। আৰু বেকৰ চিটটো যথেষ্ট ডাঙৰ। আৰু এইটো হৈছে চাবি কি? এইটো হৈছে কিটো ৰবা, ইয়াত বাটন, হোল বাটনটো আছে, তাৰপিছত এইটো লক আৰু আনলক এটা আছে। এইটো ধোৱা নাই মিচকা। আৰু তোমাক ফটো তুলিম, বাহিৰলৈ আহা। এইটো হৈছে ডিকিটো ডাঙৰ যথেষ্ট, বহুত বস্তুৱে সোমাব। দুটা ডাঙৰ বেগ কেছ আহি যাব।
আগৰ মডেলটোতকৈ অকণমান ডিকিটো ডাঙৰে নেকি সৰু আজি হৈছে 11 তাৰিখ আৰু আমি আজি আহিছো মুন্নাবাহঁতৰ ঘৰলৈ জেঠাইৰ ছোৱালীৰ ঘৰলৈ আমি এতিয়া আহিছো মুন্নাবাহঁতৰ ঘৰলৈ আৰু আমি এতিয়া চাহ তাহ খাই আজৰি হলো লুচি ভাজি আলু ভাজি খালো মই খাই বৈ আজৰি খালি আচাৰকণ থাকিলে এই যে ইউটিউবত কিছকে লিখে আনছো হেৰিয়ে মিছকাই আমি যোৰহাটৰ আহিছিলো কিয় আহিছিলো পিছত জনাব পাৰো আপোনালোকক